দ্বাদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথমটো বাজেট অধিৱেশন ডিফু লামডিং পথৰ 12 কিলোমিটাৰত সংৰক্ষিত বনাঞ্চলত পুনৰ বেদখলৰ প্ৰয়াস খেৰণী ঠংনকবে হিন্দী স্কুলত মধ্যাহ্ন ভোজনৰ চাউল কেলেংকাৰী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ নমস্কাৰ মই সঞ্জয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰি সমূহ এতিয়া বিতং বাতৰি অনুষ্ঠিত হ'ল দ্বাদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথমটো বাজেট অধিৱেশন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধিৱেশন কক্ষত অনুষ্ঠিত হয় দ্বাদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধিৱেশন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ হৰেন সিং বেৰ অধ্যক্ষতাত অনুষ্ঠিত বাজেট অধিৱেশনত কেক প্ৰতিবেদন আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিয়ন্ত্ৰণত থকা শিক্ষা বিভাগৰ প্ৰসংগ উত্থাপন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কেক প্ৰতিবেদনৰ সন্দৰ্ভত চোৱাচিতাৰ বাবে নতুনকৈ এখন হাউচ কমিটি গঠন কৰাৰ বাবে হাউচত অধ্যক্ষ হৰেন সিং বেৰ প্ৰসংগ উত্থাপন কৰাত হাউচে ডিভ উফিং মাছলাইক সভাপতি পদৰ দায়িত্ব ন্যস্ত কৰি নতুন হাউচ কমিটি গঠন কৰে লগতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিয়ন্ত্ৰণত থকা অপ্ৰাদেশিকৃত বিদ্যালয় শিক্ষকৰ পৰা অন্যান্য কৰ্মচাৰীসকলৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈকে ভাৰতীয় সংবিধানৰ 3A আইডি ষষ্ঠ অনুসূচী মতেহে প্ৰাদেশিকৰণকে ধৰি যাৱতীয় কাম-কাজ সম্পন্ন কৰাৰ সন্দৰ্ভত পৰিষদে নিজে চালিজাৰি চোৱাৰ লগতে কাৰ্যকৰী গ্ৰহণ কৰাৰ কথা হাউচত আলোচনা কৰে ডিফু লামডিং পথৰ 12 কিলোমিটাৰত সংৰক্ষিত বনাঞ্চল ভূমি পুনৰ বেদখলৰ প্ৰয়াস ৰাইজৰ পশ্চিম সংমণ্ডলৰ বন বিভাগৰ বাবে ইয়াৰ আগতে বাৰে বাৰে বাধা প্ৰদান কৰি ৰাইজক বুজাই বঢ়াই এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ কোৱা হ'ল যদিও পুনৰবাৰ ৰাইজৰ এনেদৰে অবৈধ দখলৰ প্ৰচেষ্টাই অনেক সচেতন মহলৰ বাবে চিন্তিত বিষয় হৈ পৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত সংৰক্ষিত এই বনাঞ্চলত একাংশ ৰাজ্যই কৰা বেদখলৰ প্ৰয়াসক বন বিভাগৰ পশ্চিম সংমণ্ডলৰ DFৰ নেতৃত্বত বাৰে বাৰে বাৰণ কৰা হ'ল আৰু ভূমি বেদখল কাৰ্য অব্যাহত থকা ৰাজ্যক বুজাই বঢ়াই সন্মানে ঘূৰাই পঠোৱা হ'ল কিন্তু নাচুৰবান্দা ৰাইজে বন বিষয়াসকলৰ বুজনিত ঘূৰি গ'লেও কিন্তু কেইদিনমানৰ মূৰত পুনৰ ঘূৰি আহি বেদখলৰ প্ৰয়াস কৰে কেইদিনমানৰ বিৰতিৰ মূৰত পুনৰ বুধবাৰে সেই একেই প্ৰচেষ্টা চলাই ৰাইজে ঘটনাৰ খবৰ পোৱাৰ লগে লগে লগত কেইবাগৰাকী বনৰক্ষী সহিত সেই স্থানত উপস্থিত হয় বন বিভাগৰ পশ্চিম সংমণ্ডল ডিফুৰ SCF বিক্ৰম সিং ৰংপি তেওঁ ভূমি বেদখলত প্ৰতি ৰাজ্যৰ কাৰ্যক বাধা আৰোপ কৰি এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় July and since then it has been carrying on by some people all over Karbi Anglong, from East Karbi Anglong, West Karbi Anglong. So my staff, my field staff, along with my rangers and myself, we have requested to the public not to carry on this illegal felling at reserve forest area. So with my request, with the request of the encroachment leaders, today all of them have left the area and they are willing to not come again. And secondly, I have told them that if the third time they come again here, then some form of action will have to be taken against them. এই সম্পৰ্কে বিষয়াগৰাকীয়ে সাংবাদিকৰ আগত মতামত ব্যক্ত কৰি কয় যে অনাগত দিনবোৰতো ৰাইজে এইদৰে বনাঞ্চল বেদখলৰ কাৰ্য প্ৰয়াস কৰি থাকিলে বন বিভাগৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব লাগিব কেমেৰা পাৰ্চন ষ্টেফন টেৰনৰে সৈতে ৰাতিশ ৰংফৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ খেৰণী থানা এলেকাত অৱস্থিত খেৰণী ঠংনকবে হিন্দী স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকে শেহতীয়াকৈ সংঘটিত কৰা কেতবোৰৰ কাৰ্যকলাপে লজ্জানত কৰিছে শিক্ষক সমাজক প্ৰতিমাহে 40,000তকৈ অধিক দৰমহা লাভ কৰা প্ৰধান শিক্ষক শিৱকুমাৰ চৌহানে সংঘটিত কৰিলে শিক্ষক সমাজৰ বাবে লজ্জাজনক কাণ্ড বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ নামত অহা মধ্যাহ্ন ভোজনৰ চাউলক লৈ কৰিলে কেলেংকাৰী খেৰণীৰ পৰা কাট নিউজৰ সাংবাদিক বীৰেন সিং ইংহিয়ে যুগুতাই পঠোৱা এই প্ৰতিবেদন চাওক সাধাৰণতে বহু প্ৰধান শিক্ষকে কক বা সহকাৰী শিক্ষকে কক অৱসৰৰ আগমুহূৰ্তত কোনো ধৰণৰ অভিযোগ তেওঁৰ বিপক্ষে উত্থাপিত নহবলৈ সদা সচেতন হৈ থাকে কিন্তু খেৰণী
থংনকবে স্কুলৰ প্ৰধান শিক্ষক শিৱ চৌহানৰ ক্ষেত্ৰত সকলো শিক্ষকতকৈও বেলেগ তেওঁ কোনো ধৰণৰ অভিযোগলৈ কেৰেপ নকৰা ব্যক্তি শেহতীয়াকৈ প্ৰদৰ্শন কৰা কাৰ্যকলাপে তাকে প্ৰতীয়মান কৰি দেখুৱালে চলিত বৰ্ষৰ 31 জুলাইত অৱসৰ গ্ৰহণ কৰা প্ৰধান শিক্ষকগৰাকীয়ে ये कौन सा लैम्प से सुशील नेम से अच्छा टीएनबी स्कूल का चावल कब उठा था ये 24/17 में उठाया कौन आया था अप्रैल में जून हेडमास्टर उठाया अच्छा किमान माह आছিলে अप्रैल में 3 मास का प्रधान शिक्षक गराकीয়ে অৱসৰ লোৱা আগ মুহূৰ্তত 16 জুনৰ 2017 দিনা এপ্ৰিল মে জুন মাহৰ বাবে মধ্যাহ্ন ভোজনৰ চাউল খেৰণী সচেং লেম্পছৰ পৰা সৰ্বমুঠ 24 বেগ অৰ্থাৎ 12 কুইণ্টেল চাউল উঠোৱা তথ্য অলপতে প্ৰকাশ পাইছে কিন্তু সেই বৃহৎ পৰিমাণৰ চাউলখিনি প্ৰধান শিক্ষকগৰাকীয়ে কি কৰিলে ইয়াৰ তথ্য বিদ্যালয়খনৰ শিক্ষক বা স্কুল পৰিচালনা কমিটিৰ সদস্য কোনো জ্ঞাত নহয় অৰ্থাৎ এই বিষয়ে গুণাক্ষৰেও জানিব নিদিলে প্ৰধান শিক্ষকগৰাকীয়ে स्कूल का नाम थर्मंगबे हिंदी हाई स्कूल मिड डे मील बनता है क्या स्कूल जी 2-3 महीने से नहीं बनता 2-3 महीने से नहीं बन रहा है जी अच्छा अच्छा हेडमास्टर का नाम क्या है उस टाइम कौन थे हेडमास्टर जून में অৱশ্যে প্ৰাপ্ত বাতৰি মতে অৱসৰ গ্ৰহণ কৰি তেওঁৰ ঠাইত প্ৰধান শিক্ষকৰ দায়িত্বভাৰ সমজি লোৱা নতুন প্ৰধান শিক্ষকগৰাকীৰ হাতত সমজাই দিছিল 50 কেজি চাউল তাকো খোৱাৰ একেবাৰে অনুপযোগী ফলত ছাত্ৰ ছাত্ৰীসকলে যোৱা এপ্ৰিল মে জুন আৰু আগষ্ট মাহলৈ মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হ'ব লগা হৈ আছে ছাত্ৰ ছাত্ৰীসকল যে মিড ডে মিল মই সেই সময়ত চলালো নহয় সেইটো ইফাল সিফাল কৰিহে চলালো তো সেইবিলাক বস্তুবিলাক যেহেতু এছএমডিসি মিটিং এতিয়া পাতিছো আমি সেইবিলাক গুটে কাহিনী হিদিনা মই কথাবিলাক এছএমডিসিত দাঙি ধৰিলো যে মই নিজৰ ফালৰ পৰা তদন্তত কি পাইছো সেই তদন্ত গিটা মই এছএমডিসিত ৰাখিলো আজি সেকেন্ড আমাৰ সেই হিদিনা কোনো ফাইনাল এটা হেৰি কৰিব পৰা নাই আজি সেকেন্ড আমি সিটিংত বহিব গৈ আছো ছাত্ৰ ছাত্ৰীৰ কোৱা আৰু হেডমাষ্টাৰে যেটো আপোনাক কৈছে এটো সম্প্ৰতি মানে পৃথক সম্প্ৰতি পৃথক মানে আমাৰ মেম্বাৰে মাজে আহি তেনেকা এমডিএমৰ বিষয়ত তেওঁ চাৰ্জ কৰে যে স্যাৰ এমডিএম চলি আছে না চলা তেওঁ ফট কৰি কোনোবা ষ্টাফক মাতিব কিৰানিক মাতিব খুদক এমডিএম চলি আছে না চলা নাই আৰু প্ৰ্যাকটিক্যালি ক'ব গলে 2-4 দিন তেনেকা মই পাইছো যে সদায়তো মই আহি চাব নোৱাৰো তো 2-4 দিন মই আহি পাওঁতে এমডিএম হিদিনা মানে পাইছো বনোৱাটো 2-4 দিন মই নিজে যেতিয়া প্ৰ্যাকটিক্যালি আহি পাইছো হিদিনা পাইছো ছাত্ৰ ছাত্ৰীয়ে 3 মাহ ধৰিটো খাব পৰা নাই বুলি ক'লে আৰু তেনেকৈ আছে ভাত পানী খোৱাৰ পিছত হাত ধুব লাগে চাবোনখিনি হ'ব লাগে সেইখিনিতো তেওঁলোকে চাবোনো নাই পোৱা বুলি কৈছে আৰু নিয়মতে আচলতে বুধবাৰে হয় কোনোবা যদি কণী খায় কণী সেইবিলাকো দিব লাগিছিল কিন্তু সেইবিলাকো নাই পোৱা বুলি কৈছে সেইবিলাক এতিয়া তেওঁ পুৰণা হেডমাষ্টাৰে ৰিপ্লাই দিব পাৰিব ইয়াকে লৈ সমগ্ৰ খেৰণী অঞ্চলত ব্যাপকভাৱে চৰ্চিত লাভ কৰিছে বিভিন্ন মহলত এটা প্ৰশ্ন হৈছে যে ছাত্ৰ ছাত্ৰীৰ মুখৰ অন্ন কাঢ়ি খোৱা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে স্কুল পৰিচালনা কমিটিয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় বিষয় হ'ব খুনত স্কুলখনৰ পৰিচালনা কমিটিৰ সভাপতি চকীদাৰ আৰু নতুন প্ৰধান শিক্ষক তথা স্কুলখনৰ ছাত্ৰ ছাত্ৰীৰ ভাষ্য SCERT নীতিমতে 2001 বৰ্ষৰ 3 ছেপ্টেম্বৰৰ ভিতৰত নিযুক্ত পোৱা নিয়মীয়া এলপি শিক্ষকবোৰৰ ডিএলএড আৰু নালাগে কিন্তু 2001 বৰ্ষৰ 4 ছেপ্টেম্বৰৰ পৰা নিযুক্তি পোৱা নিয়মীয়া এলপি শিক্ষকবোৰে বিএ বিএড থাকিও ডিএলএড থকা হ'বই লাগিব ইয়াৰ উপৰি আগন্তুক 2019 বৰ্ষৰ ভিতৰত এলপি শিক্ষকবোৰে ডিএলএড আদি প্ৰয়োজনীয় প্ৰমাণপত্ৰ জমা দিব নোৱাৰা এলপি শিক্ষকসকলক চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ব কাপটা অৰ্থাৎ কাৰ্বি আংলং প্ৰাইমেৰী টিচাৰ এছ'চিয়েশ্যনৰ কাৰ্যালয়ত যোৱা মঙলবাৰে অনুষ্ঠিত এখন সংবাদমেলত স্পষ্ট কৰা হয় কাৰ্বি আংলং জিলাত সৰ্বমুঠ 2700 গৰাকী এলপি শিক্ষক শিক্ষয়িত্ৰী আছে তাৰে 80% এলপি শিক্ষকসকলৰ আছে ইতিমধ্যে প্ৰশিক্ষণ লোৱা শিক্ষকে আছে details carding long kisum ke boy teachers alam training ko khat thandam ijirlo lasi assistant director sunwal sir naku dundakla 2001 September 3 tarik an regular appointment kelong atumbangke halasot cheklem throg na special training na lapen ningkan sia training na qualified tum an bangke non 2 years
নিকানহিনি ডিলেট কোর্স এনামিলা ইতিমধ্যে যিবিলাক প্ৰশিক্ষণ লোৱা হোৱা নাই তেওঁলোকে 2019 বৰ্ষৰ ভিতৰত প্ৰশিক্ষণ সম্পূৰ্ণ কৰি প্ৰমাণ পত্ৰসমূহ জমা দিব পৰা হ'ব লাগিব SCERT নিয়ম মতে উল্লেখ্য সংবাদ মেলত কাপ্তাৰ সভানেত্ৰী লাংটুইপি ৰংপিপি উপসভানেত্ৰী বেলি তিমুপি সাধাৰণ সম্পাদক প্ৰবীণ হানছে আৰু সহকাৰী সম্পাদক ফিলিপজন বে উপস্থিত থাকে পৰৱৰ্তী অংশৰ যোৱাৰ আগলৈ চমু বাণিজ্যিক বিৰতি Langpi Dehangi Rural Bank welcomes you to own your new Royal Enfield, built for all roads, built for no roads. Dealer Ishan Motors, Ward number 2 near CCI Limited, Bokazan Dimapur Road, NH39, Karbi Anglong, Assam. For service 7896169017. For sales 7896169021. Email ishanmotorska@gmail.com. Easy loan from Langpi Dehangi Rural Bank, banker to hills people of Assam. Financer, Langpi Dehangi Rural Bank offers two-wheeler loan, low EMI, finance up to 80%, longer repayment period. Contact your nearest branch for more details. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ Opening shortly. A school for playgroup to class 4. Facilities: big and clean classroom, trained and friendly teachers, playway method, creative activities, audio-visual, aided teaching, drill, dance and origami. Child development and education. Learning process with parents as partner. St. Anthony's English School, Lower Dilaji, Birla, Difu 782460, Karbi Anglong. Contact 9859609475, 7002770 959, 9957607561. Email santanthonyschool@yahoo.com. বৰ বেলেগ ধৰণৰ গোন্ধ আহি আছে যে জুটি লগা আসলতে ইয়াৰ আৰত কি আছে ইয়াৰ আৰত আছে কাঞ্চ সৰিয়হৰ তেল স্বাস্থ্যসন্মত বিশুদ্ধ আৰু সোৱাদযুক্ত Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature galvanic facial, signature Orleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Aturkimi Outlet opposite LDRB, Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong Akenang Sala Hormu Ason Salam Pontanglo. Lasinang Tum Arniwang Kenang Sot Kecho Ason La Pentesre Alang Hiti Kulat Along Long Pon Ikji. Kang Tirtang Kijun Alang Tharwe Alang Teso Alang Kecho Ajam Tu Tharmit Aduk Telua Kreng Chitronola Ukthor Pen Chenglok Ongdung Hemalong Akenang Sot Hormu Long Pon Ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ
স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে বুকাজান উন্নয়ন খণ্ড এলেকাত লক্ষীজান কাৰচং গাঁৱলৈ যোৱাৰ পথত থকা কালভাৰটোক লৈ ৰাইজ হাহাকাৰ বিগত 3 বছৰ আগতে বুকাজান উন্নয়ন খণ্ডই লক্ষীজান কাৰচং গাঁৱৰ ৰাইজৰ সুবিধাৰ কাৰণে পথত নিৰ্মাণ কৰি দিলে কালভাৰ্ট কিন্তু কালভাৰ্টৰ ওপৰত মাটি নিদিয়াকৈ উদং কালভাৰ্ট এইদৰে পেলাই থৈ দিলে যদিও ৰাইজে আশা কৰিছিল যে উন্নয়ন খণ্ডৰ কাৰ্যালয়ে এদিন মাটি দিয়া কামো সম্পূৰ্ণ কৰিব বিগত 3 বছৰে মাটি দিয়াৰ কামটো সমাধান নকৰিলে উন্নয়ন খণ্ডৰ কাৰ্যালয়ে ইয়াৰ মাজতে ৰাইজে অৱশ্যে গাঁওবাসীৰ সুবিধাৰ বাবে কালভাৰৰ একাংশত মাটি দি অহা যোৱাৰ সুবিধা কৰিলে কিন্তু গাড়ী আদিৰে প্ৰয়োজন সাপেক্ষে কালভাৰটোৰ ওপৰেৰে যাতায়াত কৰিব নোৱাৰে সিৰিয়াছ ৰোগী বা গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিবলগীয়া হলেও কালভাৰৰ ওপৰেৰে যাতায়াত কৰিব নোৱাৰাৰ বাবে ভীষণ দুৰ্ভোগ্যত ভুগিবলগীয়া হয় ৰাইজৰ প্ৰশ্ন গয়া ৰাইজৰ ভীষণ কষ্ট আৰু অসুবিধালৈ চাই শীঘ্ৰে বুকাজান উন্নয়ন খণ্ডই কালভাৰৰ ওপৰত মাটি পেলোৱা কামফেৰা সমাধান কৰিবনে বুকাজানৰ পৰা আনন্তেৰাং কাট নিউজ শ্ৰীমদ ভাগৱত সেৱা সমিতিৰ উদ্যোগত ডিফু ক্লাবত বিয়লি 3 বজাত অনুষ্ঠিত সভা এখনত কেন্দ্ৰীয় কমিটি গঠন কৰা হয় প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত টি.কে. বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত শ্ৰীমদ ভাগৱত সমিতিৰ সীমা ৰংহাকপিক সভানেত্ৰী বীৰেন হানছেক কাৰ্যকৰী সভাপতি এছ বেনাৰ্জীক আৰু লৰেন্স তেৰণক উপসভাপতি ধ্ৰুৱৰামক সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ অৰ্পণ কৰি এখন শক্তিশালী কেন্দ্ৰীয় কমিটি গঠন কৰা হয় ডিমা হাছাৰ হাফলঙত আৰম্ভ হৈছে 18 অনুৰ্ধৰ মহিলাৰ ফুটবল টুৰ্ণামেণ্ট হাফলঙৰ ডিষ্ট্ৰিক্ট স্পৰ্ট এছ'চিয়েশ্যনৰ উদ্যোগত NL দলগপুৰ স্পৰ্ট কমপ্লেক্সত অনুষ্ঠিত এই টুৰ্ণামেণ্টত জিলাখনৰ বিভিন্ন স্থানৰ পৰা মুঠ 5টা দলে অংশগ্ৰহণ কৰে দলকেইটাৰ নাম যথাক্ৰমে HBA Women Football Academy, Evergreen Club, Haflong Women Team, Lodi YC আৰু Redswall YC আদি ডিমা হাছাও জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক টি দলগপুৰ উদ্বোধনেৰে অনুষ্ঠিত খেলৰ আৰম্ভণিৰ দিনটোত প্ৰথমে হাফলং WFG আৰু Redswall YC আৰু দ্বিতীয়তে HABAC Women Football Academyৰ মাজত অনুষ্ঠিত হয় Redswall YC এ 2-0 গলত হাফলং WFT খৰুৱাই বিজয়ী হোৱাৰ লগতে দ্বিতীয়টো খেলত এভাৰগ্ৰীণ ক্লাবে HABAC Women Football Academy খৰুৱাই 2-1 গলত বিজয়ী হয় হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট হাফলং আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ